আজি মই পনীৰৰ তৰকাৰী এখন বনাবলৈ ওলাইছোঁ। তাৰ বাবে মই এটা এইটো জোখৰ কেপচিকাম এইদৰে মিহিকৈ কাটি লৈছোঁ। পিঁয়াজ এটা এইদৰে মিহিকৈ কাটি লৈছোঁ। জলকীয়া এটা, নহৰু অলপ মিহিকৈ কাটি লৈছোঁ আৰু আদা অকণমান মিহিকৈ কাটি লৈছোঁ আৰু এইখিনি পনীৰ। আৰু 5টামান কাজু মিক্সিত মাৰি এইদৰে গুড়ি কৰি লৈছোঁ। এতিয়া আহক আমি প্ৰথমে পনীৰখিনি ভাজি লওঁ। তাৰ বাবে মই কেৰাহীখন পাতি ল'লোঁ আৰু তাত অকণমান মই ৰিফাইন দিছোঁ। কেৰাহীৰ তেলখিনি গৰম হোৱাত মই এতিয়া পনীৰখিনি ভাজি ল'ম। পনীৰখিনি অকণমান ৰঙচুৱা হ'লেই নমাই থ'ব পৰা যাব। এটা পিঠি হৈছে। বেছি ডিপ ফ্ৰাই কৰিব নালাগে, অকণমান ভাজিলেই হৈ যায় কেঁচা কেঁচা ভাৱটো গ'লে। এতিয়া মই এটা পাত্ৰত নমাই ল'লোঁ। এতিয়া মই অকণমান মিঠাতেল দি লৈছোঁ আৰু মিঠাতেলত কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি মই অকণমান ৰঙচুৱা হোৱাকৈ ভাজিম। পিঁয়াজৰ লগতে মই কাটি থোৱা জলকীয়াখিনিও দি দিলোঁ। অকণমান কেঁচা কেঁচা ভাৱটো যোৱাৰ পিছত ৰঙচুৱা হ'লে তাত মই কাটি থোৱা আদা আৰু নহৰুখিনিও দি দিছোঁ এইদৰে। আদা আৰু নহৰুখিনি এতিয়া অকণমান ভাজি ল'ব লাগিব। এইখিনি ভাজা হোৱাৰ পিছত মই ইয়াতেই কাটি থোৱা কেপচিকামখিনি এতিয়া দি দিম। আৰু গোটেইখিনি বস্তু ভালদৰে এইদৰে লৰাই ভাজি ল'ম। তাতে অকণমান দিছোঁ নিমখ, ৰেড চিলি পাউডাৰ, মিট মছলা অলপ, আৰু অকণমান হালধি। আৰু সিজিবলৈ ঢাকনখন দি দিলোঁ। এয়া অকণমান সিজি আহিছে, দেখিছেনে? এতিয়া তাত মই দি দিলোঁ গুড়ি কৰি থোৱা কাজুখিনি। আৰু কাজু গুড়ি কৰি থোৱা বাতিটোতে এবাতি পানী লৈ ইয়াতে এয়া ঢালি দিলোঁ। আৰু অলপ পানী দিম। আপোনালোকক যিমান আৱশ্যক সেই অনুযায়ী পানী দিব পাৰে। মোক এইখিনিয়ে লাগে, সেইকাৰণে মই ইমানখিনি পানী দি সিজিবলৈ ঢাকনখন দি দিলোঁ। এইখিনি উতলি অহাত মই তাত পনীৰখিনি দি দিলোঁ। তাত অকণমান মই এতিয়া চচ দি দিছোঁ কালাৰটোৰ কাৰণে। আপোনালোকে দিবও পাৰে বা নিদিলেও কোনো কথা নাই। এতিয়া মই ঢাকনখন দি অকণমান সময় উতলিবলৈ থৈ দিলোঁ। এয়া উতল অহাৰ পিছত হৈ গ'ল মোৰ পনীৰ ৰেডি। দেখিছেনে? ইমান কম সময়ৰ ভিতৰতে হৈ গ'ল পনীৰৰ তৰকাৰীখন।